Hello guys, welcome to my YouTube channel Munjit Vlog. আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ত। তো গাইজ আজিতো বহাগ বিহুৰ 1 তাৰিখ, তো সকলোকে মই বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যাতে সকলোলৈ ভালে যায় কুশলে যায় তাৰে কামনা কৰিছোঁ গাইজ। তো পুৰা মই গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া মানে আমাৰ ৰাইজৰ মন্দিৰত মই সেৱা কৰিবলৈ যাম আৰু আজি ঘৰতো ঠগি দিব, তো তাতো সেৱা কৰিব লাগিব। পুৰা আজি মানে সেৱা কৰা পুৰা পইচা ল'ব লাগিব গাইজ আজি। গাইজ মই এতিয়া মানে আৰামছে পুৰা চলা গামোচা চামোচা পিন্ধি কিনে ৰেডি হৈ লওঁ। তো গাইজ পুৰা ৰেডি হৈ ল'লোঁ, পুৰা আৰামছে গামোচা দুইটা গলত লৈ গামোচা চামোচা পিন্ধি পুৰা মানে ৰেডি হৈ ল'লোঁ। তো এতিয়া মই ধূপটো লৈ কিনে আমাৰ গাঁৱৰ যিটো ৰাইজৰ মন্দিৰ আছে ৰাজহুৱা মন্দিৰত যাই সেৱা কৰোঁ। তো তাতে ঠগি দিছিলে, তো ঠগিটো পুৱাই ভাঙিছে বোলে। তাৰপিছত তেওঁ মানে গৈ এতিয়া অকলে যাই সেৱা কৰি আহোঁ ফটকে। গাইজ আৰামছে পুৰা মই ধূপ আৰু ইয়াত দিছিলে এটা ল'লোঁ, পুৰা মানে যাই সেৱা কৰি আহোঁ আৰু ঘৰতো ঠগি দিব যিহেতুকে তাতো ইয়াতো সেৱা কৰিব লাগিব। তো বঢ়িয়াকৈ এতিয়া যাই থাকোঁ গাঁৱলৈকে। ইওঁলোকে গাঁৱে নুঠায়, মোৰ মানে অলপমান উঠাতে দেৰি হৈ গৈছে। মোটামুটি মই 7টা বজামানৰ ফটাফট মানে সাৰি পাই লগে উঠি মই গাটো ধুই ফটাফট ৰেডি হৈছোঁ। তো এতিয়া মানে ঠগি ৰাইজত দিয়ে 1 তাৰিখৰ দিনা ঠগি দিয়ে। তো ঠগিটো ভাঙিলে, তো মই এতিয়া তেওঁ ভাঙিলে যিহেতুকে তেওঁ যাই সেৱা কৰি আহোঁ 1 তাৰিখ যিহেতুকে। আৰু ক'ত যাওঁ এই ধুনু সেৱা কৰিলে কাৰ নাই কাৰলিয়ে দেই। গাইজ মই মন্দিৰ পাই গ'লোঁ, আৰামছে এতিয়া সেৱা কৰিলোঁ। মানে সেৱা কৰিলে তেওঁ কাঢ়ি আছে এতিয়াহে, তো বিন্দাছকৈ সেৱা কৰোঁ গাইজ। সেৱা কৰিবলৈ আহিছে গাইজ। তো কেমেৰামেনো হ'ব সেৱা কৰিব বুলি। তো ফাৰ্ষ্টতে আমি ইটোত সেৱা কৰিম শিৱ বাবাৰটোত, তাৰপিছত ৰাধা কৃষ্ণ মাতত সেৱা কৰিব বুলি। গাইজ এতিয়া আমি দমকলতে ভৰি চৰি ধুওঁ। ইয়াতে মানে কপৌ ফুল ফুলিছিলে, তো ইয়াত ভালকৈ ফুলা নাই। ইয়াৰ কপৌ ফুল পাখৰি গছত ফুলিছিলে বহুত বছৰ হ'ল, ইয়াৰ মানে ভালকৈ হোৱা নাই, এনেই অলপমান হৈছে। গাইজ শিৱৰটোত কাঢ়া হৈ গ'ল। তো আমি এতিয়া এইবাৰ ইটোত কাঢ়া হোৱাৰ পিছত ইয়াতে কাঢ়িবলগীয়া নাই আৰু পুৰা এইবাৰ ইটোত কাঢ়ো গাইজ। আমাৰ কমপ্লিট হৈ গ'ল সেৱা কৰা। তো 2টা মন্দিৰতো কাঢ়িলোঁ কিবা যে এইবাৰ এতিয়া ঘৰত যাওঁ গাইজ। তো গাইজ আমি ঘৰ পাই গ'লোঁ, এতিয়া আমি ঘৰ পাই গ'লোঁ। তো আমি আহি কিনে ইয়াতে ঘৰত বা ঠগি পাতি ঠগি পাতা হোৱাৰ পাছত আমিও ইয়াতে সেৱা কৰিম। ঘৰতো গাৱে ধুৱাই কোনেও, মই অকলে মাত্ৰ গা ধোৱা, ঘৰৰ ভিতৰত কোনেও গা ধুৱাই গাইজ। চাওক না ই ধুইছি গা, না ইহঁতি গোটেইকেইটা কোনেও গা ধুনাই, ইয়াতে থকা কোনেও গা ধুনাই। অনলি আই এম গা ধোৱা মানুহ, অনলি মই। বহাগৰ একো মূল্যই নাচনি শুন গা ধোৱা। এটাহে ফিল্টাৰৰ পানী ছিকি কিনে গা ধুব। তো গাইজ চাওক ইহঁত আৰু জিতকা বুটি আছে চাওক, ইহঁত গায়ে ধুনাই গাইজ, আই এম অকলে গা ধুইং। তো ঠগি চগি পাতা হোৱাৰ পাছত বিন্দাছকে সেৱা কৰাও দেখাম, গোটেই দেখাই থাকিম গাইজ। আজি ভুল ব্লগ হৈ যাব। জেতুকা বুটিছে, কোনে জেতুকা লগাই বহাগৰ দিনত কমেণ্ট কৰিব। ইয়াৰ জেতুকা বুটি আছে আৰু যোনে মেহেন্দি ইউজ কৰি আছা গাইজ, তো আপোনালোকক কৈছোঁ দে প্লিজ আমাৰ সংস্কৃতিটো বচাই ৰাখক। জেতুকাত আহক ন মেহেন্দি। এতিয়া সকলোকে মই মা দেউতা সকলোকে একফালৰ পৰা সেৱা কৰি যাওঁ গাইজ।
চ' গাইছ এয়া কমপ্লিট হৈ গ'ল ঠগি চগি দিয়া সকলোবোৰ কমপ্লিট হ'ল আৰু ৰ'দটো বহুত দিছে মানে সকলো কমপ্লিট হৈ গ'ল তো মই এতিয়া ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাই আছোঁ নেক্সট ব্লগত এতিয়া বাই